মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি যিটো জানাইছোঁ সৰস্বতী পূজা সেইকাৰণে মানে ভিডিঅ' বনাব ওলাইছোঁ। মানে ভিডিঅ' বনাব মোৰ মন নাছিল বাৰু, কিন্তু মানে অলপ মই ভাবিলোঁ ডিচিশ্যনটো লৈ লওঁ মানে ভিডিঅ' বনামেই। চ' ভিডিঅ' থোड़ा सा ধুমধাম होने वाला है एंड तक जरूर চাই থাক না। তো এতিয়া মই মোৰ এই চাইকেলখনৰ মানে যাত্ৰা আৰম্ভ কৰোঁ বাৰু। তো চাই থাকোঁ ভিডিঅ'টো এণ্ডলৈকে। তো এতিয়া লেটছ গ'। এই বন্ধুটো মোক বাচ্ছাই আছিল প্ৰত্যেকৰ পৰা, কিন্তু মানে আহি পালোঁ। তো মানে চলাটো এক্সিডেণ্ট কৰে বোলে, চলাটো আৰু এক্সচেঞ্জ কৰি ল'লোঁ। মানে পিন্ধি হ'লে কমফৰ্টেবল নালাগে, অলপ ভাল নালাগে মানে। তো মানে এইটো লৈ লওঁ, মোৰ চলাটো মই পিন্ধিম আৰু তাৰ চলাটো তাই লৈ ল'ল। এতিয়া আমি মানে ৰাওনা হৈ আছোঁ। নমস্কাৰ বন্ধুসকল, আজি বাঙৰ জেগাত মই ব্লগ কৰিম। বাং গেছে মুতিবা, তো চাই থাকক। এইকেইটা হৈছে পূজা দিবা আহিছে। बाय बाय। हेलो सब्सक्राइबर, बांग ब्लॉग को चैनल को सब्सक्राइब करना। यस यस। हेलो नमस्कार बন্ধু বান্ধৱীসকল, আজি বাঙৰ চেনেলত মই অলপমান ব্লগিং কৰাৰ চেষ্টা কৰি আছোঁ। তো আজি সৰস্বতী পূজা স্পেচিয়েল আপোনালোকে বহুত ভিডিঅ' দেখা পাব বাঙৰ চেনেলত। চাবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। চ' এই দেখিবলৈ পাইছে মানে বহুত বন্ধুবিলাক মানে এই পুৰা ৰেডি হৈ আছে। চ' এইবিলাক দেখা পাই আছে পাৰ্টনাৰবিলাকৰ মানে সকলোৱে মানে ওলাইছে আৰু কিবা কৰি। চ' আমাৰ এই মানে পুৰণি স্কুলটো যায়, মানে যিটো স্কুল মই পঢ়িছিলোঁ বাৰু, তো এইটো হ'ল এই স্কুলটো। মানে তাত যাম বাৰু। এই স্কুলটোতে মই 6ৰ পৰা 8লৈকে পঢ়িছিলোঁ। এতিয়া মই মানে ভিতৰলৈ প্ৰৱেশ কৰিম বাৰু। তো এইটো এই স্কুলটো আছিল, মানে আমি মানে ইয়াতে পঢ়িছিলোঁ। তো এতিয়া মানে গৈ আছোঁ, মানে পুৰা ভিৰ হৈ আছে ইয়াত। মানে ৰাস্তা চাইডে একদম মানে লগ হৈ গৈছে। তো পিছত ল'ম আৰু অলপ মানে যা আপোনাক দেখাবলৈ চেষ্টা কৰিম। পিছত লগ ৰহি আবার আগে লগ ৰহে বুজাই আছোঁ। মানে পুষ্পাঞ্জলি ল'বলৈ বহুত কষ্ট হৈ আছে বাৰু। তো ছাৰ কেনেকুৱা লাগি আছে? ভালে আছে, ভালে আছে মই। তো মানে দেখিবলৈ আছে এইটো মূৰ্তিটো। পুষ্পাঞ্জলি মানে লোৱা হৈ গ'ল। এতিয়া অলপ আপোনালোকক মানে দেখাব চেষ্টা কৰিম মানে ইয়াত। ত' মই মানে এইটো স্কুলটো এতিয়া বাই দিবলৈ ওলাইছোঁ। তো এতিয়া আৰু স্কুলত যাম, মানে তাৰপিছত আমাৰ কলেজত যাম। তো ভিডিঅ'টো চাই থাকক এনলৈকে। তো এতিয়া মানে মই চাইকেলটো মানে ৰাখিলোঁ, তাৰপিছত খোজকাঢ়ি যাম। কিন্তু ইয়াতে ষ্টপ কৰি ৰাখোঁ। চ' মই আহি পালোঁ আমাৰ হাইস্কুলত, ৰাজা অজিত নাৰায়ণ হাইস্কুল। এতিয়া আমি এই স্কুলটোত মানে এণ্ট্ৰি মাৰিম। তো এইটোৱে আছিল আমাৰ এই স্কুল, মানে স্কুল আৰু মানে আছিল এই সময়ত আমাৰ এইটো স্কুল আছিল। তো এতিয়া মানে কৰি আছোঁ, মানে বামুণ অহা নাই বোলে। চ' মানে বামুণ এতিয়াও আহাই নাই। চ' তাত য'তে দেখিলোঁ মানে তাতে আছে, ছাৰে মাতিব গ'ল। চ' মানে এনে খালী হৈ আছে বাৰু। বাইরে এইবাৰ আমাৰ কলেজত মানে যাবলৈ ৰাওনা হ'ম বাৰু। হেল্ল' পাৰ্টনাৰ, মানে আমাৰ কলেজত আহি পালোঁ। হেল্ল' য়েছ 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 য়েছ। চ' ইয়াত দেখিবলৈ পাইছে মানে বহুত আছি বাৰু হৈ গ'ল। হেল্ল' ময়ো ফটো উঠিছে সকলোৱে। চ' মই ইয়াত আহি পাওঁতে মানে সকলো শেষ হৈ গ'ল। চ' এতিয়া আৰু কি কৰিবি? চ' ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰিম বুলি ভাবি লৈছোঁ। ত' বাই।